নমস্কাৰ তোমালোক সকলোটিকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি লেচনটো আৰম্ভণি কৰিছোঁ। আজি লেচনটোৰ মূল বিষয়বস্তু হ'ল ইংৰাজী ব্যাকৰণত ফিউ, এ ফিউ আৰু ডি ফিউ ব্যৱহাৰ বিষয়ে ইয়াত অতি সহজ সৰলকৈ আলোচনা কৰা হৈছে। তোমালোকে ভিডিঅ'টো মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কিবা যদি জানিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰি জনাবা। লগতে পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া আৰম্ভ কৰোঁ। ইংৰাজী ব্যাকৰণত ফিউ, এ ফিউ আৰু ডি ফিউৰ ব্যৱহাৰ প্ৰায় বিভ্ৰান্তিকৰ হ'ব পাৰে। এই তিনিটা শব্দই সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয় কাউণ্টেবল নাউনৰ সৈতে, কিন্তু ইহঁতৰ অৰ্থ বেলেগ বেলেগ। তলত ইয়াৰ সহজ ব্যাখ্যা আৰু উদাহৰণ দিয়া হ'ল। ফিউ নগণ্য, প্ৰায় নাই বুলিবই পাৰি। ফিউ শব্দটো নিগেটিভ অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ হ'ল ইমান কম যে নচলে বা প্ৰায় নাই বুলিবই পাৰি। অৰ্থ খুবেই কম বা নগণ্য। উদাহৰণ হিচাপে হি হেজ ফিউ ফ্ৰেণ্ডছ, তাৰ বন্ধু তেনেই কম, তাৰ বন্ধু প্ৰায় নাই বুলিবই পাৰি। অৰ্থাৎ ফিউ মানে হ'ল ইমান কম যে নাই বুলিবই পাৰি, মানে নগণ্য, তেনেকুৱা অৰ্থত ফিউটো ব্যৱহাৰ কৰা হয়। এ ফিউ অলপ বা কিছুমান। এ ফিউ শব্দটো পজিটিভ অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ হ'ল সংখ্যাত কম হ'লেও কাম চলি যাব পৰাকৈ কিছু পৰিমাণে আছে, এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থটো হ'ল অলপ সংখ্যক বা কিছুমান। উদাহৰণ হিচাপে আই হেভ এ ফিউ ফ্ৰেণ্ডছ ইন মুম্বাই, মুম্বাইত মোৰ কেইজনমান বন্ধু আছে। ডি ফিউ যি অলপ আছে সেই সকলোখিনি। ডি ফিউ শব্দটোৱে এটা নিৰ্দিষ্ট কম সংখ্যক বুজায়। ইয়াৰ অৰ্থ হ'ল সংখ্যাত কম কিন্তু যিখিনি আছে সেই গোটেইখিনি। অৰ্থ যি অলপ আছে সেই গোটেইখিনি। উদাহৰণ হিচাপে আই হেভ ৰিড দ্য ফিউ বুকছ আই হেড, মোৰ ওচৰত যি কেইখন কিতাপ আছিল মই সেই আটাইকেইখন পঢ়িছোঁ। এনেকুৱা অৰ্থত ডি ফিউ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ধৰি লোৱা এটা গিলাচত আধাটো পানী আছে আৰু ডি ফিউ বুলি ক'লে সেই গিলাচটোত যি অলপ আছে গোটেই আধাখিনিকে বুজায়। এটা চাৰ্টৰ জৰিয়তে পাৰ্থক্যটো সহজতে বুজিব পৰাকৈ এইটো এটা টেবুল বনাই দিয়া হৈছে। ফিউ তেনেই কম, নাই বুলিবই পাৰি নিগেটিভ অৰ্থত। এ ফিউ কিছুমান, কেইটামান পজিটিভ অৰ্থত। ডি ফিউ যি অলপ আছে সেই গোটেইখিনি, অৰ্থাৎ এটা স্পেচিফিক ডি ফিউটো। এক্সাৰচাইজ কেইটামান দিয়া হৈছে। আই হেভ ডেছ ফিউ এ ফিউ মনি প্ৰব্লেম বাট আই কেন মেনেজ। ডেছ ফিউ ডি ফিউ ক্লথ হি হেড ৱেৰ অল বাৰ্ণ্ট। ডেছ ফিউ এ ফিউ পিপুল কেন কিপ এ চিক্ৰেট, প্ৰায় কোনেও নোৱাৰে, এনেকুৱা অৰ্থত। অৰ্থাৎ এইকেইটা তোমালোকে নিজে খালী ঠাইকেইটা ভৰাবলৈ চেষ্টা কৰিবা আৰু যদি নোৱাৰা তেতিয়া কমেণ্ট কৰি জনাবা কিবা সমস্যা হ'লে। ফিউ খুব কম, প্ৰায় একো নাই নিগেটিভ চেন্সত। ইয়াৰ অৰ্থ সংখ্যাত অতি কম, প্ৰায় নাই বুলি ধৰা হয়। ইয়াৰ নিগেটিভ ভাৱ থাকে। অৰ্থাৎ এইকেইটা তোমালোকক ৰিভিউ কৰি দিয়া হৈছে পুনৰ। ফিউ মানে হ'ল খুব কম, নিগেটিভ অৰ্থত প্ৰায় নাই, এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হয়। এ ফিউ কিছুমান, অলপ কিছু পজিটিভ চেন্সত। ইয়াৰ অৰ্থ অলপ সংখ্যক হ'লেও কিছুমান আছে বা পজিটিভ ভাৱ, চমৰ দৰে, কিন্তু সংখ্যাত কম, মানে অলপ হ'লেও আছে, এনেকুৱা অৰ্থত। ডি ফিউ যি কমখিনি আছে সেইখিনি, স্পেচিফিক স্মল নাম্বাৰ। ইয়াৰ অৰ্থ মুঠতে যি কম সংখ্যক আছে সেই নিৰ্দিষ্ট কমখিনি। ডি থকাৰ বাবে স্পেচিফিক হয়। সহজে তুলনা কৰিবলৈ এটা টেবুল বনাই দিয়া হৈছে। আকৌ ইংৰাজী অসমীয়া অৰ্থ ভাৱ। আই হেভ ফিউ এপলছ, মোৰ আপেল খুব কম আছে, নিগেটিভ অৰ্থত।
I have a few apples. মোৰ কিছুমান আপেল আছে পজিটিভ অৰ্থত I ate the few apples I had. মোৰ যি কমখিনি আপেল আছিল সেইখিনি খাই পেলালোঁ স্পেচিফিক অৰ্থত মনত ৰাখিবলগীয়া কথাটো হ'ল ফিউ নিগেটিভ কম বেয়া বেড অৰ্থত এ ফিউ পজিটিভ কিছুমান আছে গুড অৰ্থত ডি ফিউ যি কম আছে সেই স্পেচিফিক কমখিনি সদৌ শেষত তোমালৈ সকলোটিকে পুনৰ মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে তোমালৈ সকলোটিকে ধন্যবাদ